চহৰৰ যান্ত্ৰিকতা ব্যস্ততাৰ আঁতৰৰ পৰা কিছুদিনৰ বাবে মাৰ ঘৰত। চহৰৰ ব্যস্ততা আৰু গাঁৱৰ ব্যস্ততা সম্পূৰ্ণ পৃথক। ৰাতিপুৱা উঠি চাহকাপ খাই তাপত দিয়া গুটিবোৰৰ পৰা অপৰাজিতাবোৰে গজালি মেলা বাবে ঘৰৰ সন্মুখৰ বাগিচাখনতে পুলিকেইটা ৰুই দিলোঁ। চোতালত বহুত তুলসী গছ আছিলে, বৰষুণৰ বাবে সকলো মৰি থাকিল। মায়ে কেইটামান পুলি আনি চোতালতে ৰুই দিলে। গছ এজোপাত প্ৰথম কঁঠাল লাগিছিলে এইবাৰ, সেইটো পাৰি আনিলে। ঘৰৰ পিছফালে এয়া ইমান ধুনীয়াকৈ ভাতকেৰেলা লাগি আছে দেখিছেনে? কিন্তু খাবৰ হোৱা নাই, 2-3 দিনমান লাগিব, তাৰ পিছতে খাব পাৰি। ধান খেতি ৰোৱা সময়ত বিভিন্ন কৰ্মব্যস্ততাৰ বাবে 3 বছৰমান পিছতহে ঘৰত আহিলোঁ। আমাৰ খেতি ৰোৱা হৈছে ইতিমধ্যে। মা আৰু খুৰীমাৰ লগত খেতি চাব পথাৰলৈ গ'লোঁ। সকলোৰে এতিয়ালৈ ৰোৱা হোৱা নাই। এই সৰু জানটো দেখিছেনে? আমাৰ মাটিলৈ যাবলৈ এই জানটো পাৰ হ'ব লাগে আৰু এইটো খৰহৈৰা জান বুলি কয়। ইয়াতে এখন আগতে ছাইডত বাঁহৰ দলং আছিলে, কিন্তু নদীয়ে উটুৱাই লৈ যায় বাবে সেই দলংখন আজিকালি নিদিয়া হৈছে। পানী কমাৰ পিছত এনেদৰে সাঁকোৰে মানুহ অহা যোৱা কৰে। পানীখিনি বেছি দিন নাথাকে যদিও এতিয়া বৰ্তমান মানুহে অহা যোৱা কৰিবৰ বাবে এই সাঁকোখনেই সাৰথি। পথাৰৰ পৰা ঢেকীয়া আৰু কলা কচু আনিলোঁ। গাঁৱত আহিলে বেলেগ পাচলিতকৈ ঢেকীয়া, কলা কচু, নৰসিংহ, ঔটেঙা, ভেদাইলতা, মানিমুনি, টেঙেচি শাক এইবোৰ খাই খুব ভাল লাগে। আৰু যাওঁতে টোপোলা বান্ধিও লৈ যাওঁ। গাঁৱত এইটোৱেই ভাল। আমি চহৰত থকাবোৰে পাচলিৰ দাম বাঢ়িছে বুলি হাহাকাৰ কৰি আছোঁ, আৰু গাঁৱত কেতিয়াবা ঘৰত পাচলি নাথাকিলেও বাৰীখনলৈ গ'লেই কিবা নহয় কিবা পাচলি বুটলি আনিব পাৰোঁ, আৰু একদম পিয়ৰ স্বাস্থ্যসন্মত। আজিৰ সাজ খালোঁ আমি ঢেকীয়া ভাজি, ঘৰৰ শুকান মাছেৰে কচু ভাজি, ঘৰৰ হাঁহৰ কণীৰ তৰকাৰী, আৰু কি লাগে এটা। চহৰত ঘৰ, ঘৰ আৰু ঘৰ। মানুহৰ ঘৰৰ টাববোৰত থকা গছবোৰৰ বাহিৰে বাটত জিৰণি ল'বলৈ এজোপা গছো দেখিবলৈ নোপোৱা হ'বলৈ ধৰিছে এতিয়া। আৰু ইয়াত গছবোৰে এনেদৰে আগুৰি থাকে যে ঘৰবোৰে ভালদৰে দেখা নাপায়। বহুতৰে পদূলিমুখত আহঁত, বট, ৰাধাচূড়ীয়া, বকুল, ৰাস্তাৰ দুয়োকাষে চেগুন, তোতাচোপা আদিৰে ভৰপূৰ। গাঁৱত দিনটো আৰম্ভ হয় চৰাইৰ মাতত অথবা নামঘৰৰ দবাৰ শব্দত, আৰু চহৰত আমাৰ ঘড়ীৰ এলাৰ্মটোত। গাঁৱত ৰাতিপুৱা উঠি গৰু, ছাগলী, হাঁহ, কুকুৰা গোহালিৰ পৰা উলিয়াই গাখীৰ খীৰাই গঁৰালৰ পৰা কণী উলিওৱাৰ মাদকতাই বেলেগ। দিনটোত যে কিমান বাৰ চাহ খোৱা হয় হিচাপে নাই। ওচৰৰ ঘৰৰ কোনোবা আহিল, চাহ বনোৱা। আলহীলৈ বনালে নিজে নাখামনে আৰু? তাতে কিন্তু লাল চাহ খাওঁ। আৰু ঘৰত আহিলে ৰাতিপুৱাৰ কাপ কোনোমতে হয়, তাৰ পিছত আৰু হিচাপ নাই। গাঁৱৰ কাৰোবাৰ কিবা অসুখ হ'লে বা আন কিবা হ'লে খবৰ লোৱা, কাৰোবাৰ ঘৰত কাজিয়া হ'লে ভাঙিবলৈ যোৱা। সন্ধিয়া দোকানত এঘৰৰ ল'ৰা এটা ওলাই গ'লেই হ'ল। চুবুৰীৰ 2-3 গৰাকী মহিলাই পইচা আৰু মোনালৈ ঘৰুৱা বস্তু আনিবলৈ দিয়া। তেজৰ সম্পৰ্ক নাথাকিলেও এই আত্মীয়তাবোৰ ভাল লাগে। আৰু চহৰত ইখন ৱালৰ ইপাৰৰ মানুহৰ লগত সিপাৰৰ মানুহৰ চিনাকি নাই। এইবোৰে পাৰ্থক্য। বৃহস্পতিবাৰ, সোমবাৰ, পূৰ্ণিমাত নামঘৰত আয়তীসকলৰ নাম হয় যে, মায়ে প্ৰসাদ আনিব বুলি ৰৈ থাকোঁ। গাঁৱৰ ওচৰত কাৰোবাৰ বিয়া আহিলেই হ'ল, এনেকুৱা লাগে যে নিজৰ ঘৰতে হৈ আছে। ভাল লাগে এই সৰু সৰু কথাবোৰ, যিবোৰ এতিয়া কৰ্মব্যস্ততাৰ বাবে চহৰলৈ থাপলি মেলাবোৰে অনুভৱ কৰোঁ।